Hi guys, moi Konin. Welcome to my YouTube channel Konin Sharma. Guys, আজি আমাৰ ঘৰত গীতা পুথি পঢ়াব। আজি অলপ সময় পিছতকে পঢ়াব আৰু আজি মানে সেইটো আছে আৰু সেই বুলি মই এটা ব্লগ বনালো। চাই যাওক ব্লগটো আৰু এতিয়া মই গৈছো পাকঘৰলৈ পাকঘৰত কি আয়োজন চলি আছে চাবলৈ। আৰু আপোনালোকে দেখিবলৈ পাইছে মায়ে লাডু বনাই আছে দিবলৈ আৰু বুলি পায় এয়া আৰু দেউতাই কি কৰিছে চাওক ইয়াত এটা নাৰিকল চাফা কৰিছে ইয়াৰ লগতে আকৌ পুৰিও দিছে এয়া পুৰি ভাজি আছে বুলি পায় দিবলৈ চাই যাওক। মায়ে পিছফালে আকৌ পুৰি বেলি আছে চাওক। গাইছ মই ভাবিলো মন্দিৰৰ পৰা আহোঁগৈ বুলি চাওক মন্দিৰত আয়োজন চলি আছে। বুলিবা আৰু বাবাই মিলি পেলাই দুইজনে প্ৰসাদ বিলাইছে আৰু গাইছ আমাৰ সকলো হৈ গ'ল চাওক এতিয়া প্ৰসাদ ভগাই আছে বাবাই এতিয়া প্ৰসাদ দিব আৰু অলপতে আৰু ইয়াত অকণমান বৰষুণ পৰিছে কি হয় নাজানো আৰু চাই চাওকচোন। তুলিছে দিয়ক আৰু আপোনালোকে দেখিবলৈ পাইছে বাবাই দি গৈছে প্ৰসাদ চাওক এতিয়া খাবলৈ বহিছো আমি কাৰণ এতিয়া কৰিবলৈ গ'লে কি কাটিব আৰু মোৰ প্ৰসাদ খাই হৈ গ'লে চাওক এতিয়া মাহঁতে খাই আছে আৰু এয়া খাই আছে খাই হ'ব আৰু খাই যাওক। বহুত বৰষুণ পৰিলে আজি চাওক আৰু এয়া চাওক ৰাতি ভাত খোৱা হোৱাৰ পিছত ৰাতি ইয়াত বহি আছিলোঁ যেতিয়া মোৰ লগত এই বহি আছিলে নিকনি হয়তো। গুড মৰ্ণিং। আজি হৈছে পিছৰ দিনটো যোৱাকালি গৈছে আমাৰ গীতা পঢ়াইছিলে আৰু আজি আমাৰ বছৰেকীয়া নাৰায়ণ পূজা আছে ৰাতিলৈ নাৰায়ণ পূজা ভাল আছে আৰু এয়া হৈছে প্ৰসাদ আৰু এজনী গাখীৰ আনিছে গাখীৰ আনি থৈছে ৰাতিপুৱা এতিয়া মই গা পা ধুই পেলাই ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিছো আৰু মানুহ আহিছিলে এতিয়াও আছে বৰ্তমান আৰু এফালে ফুলি পাই হৈ আছে তাই পেটটো বিষাইছে বোলে গা অকণ ভাল নহয় তাই কি হয় কি নহয় ব্লগটো আৰু গাইজ এতিয়া আজি আমাৰ এটা প্ৰব্লেম হৈছে যোৱাকালি বৰষুণ দিলে অলপ বেছিকে মানে দিছে আৰু আজি লাইনটো নাই আজিৰ পৰা নহয় যোৱাকালিৰ পৰা লাইন নাই একেবাৰে এবাৰো অহা নাই মায়ে বাচন ধুই আছে লাইন কেতিয়া আহে তুমি লাইন নাহিলে অকণমান প্ৰব্লেম হ'ব আজি গাইজ এতিয়া ৰুটি বনাই হৈছে ৰুটি খাবলৈ যাম ৰুটি আজি ৰুটি আছে ভাত তাত নাই ন ৰুটি আগা কেতিয়া বজাত বহি এটা বজাত বহি কি কৰিব নিব কাকা আহিব ৰাতিকে আৰু এজন মানুহ আহিব আহিব লাগে দেখুৱাই যাম চাই যাব এতিয়া ৰুটি খাই লওঁ আৰু বা আছে শুই তাই পেট বিষ আৰু পেট বিষেই না বুলিবাতো পেট বিষ হৈ আছে গা বেয়া গাইজ এতিয়া কাকা আহি পালেহি বহি আছে আৰু এতিয়া দেউতাই আনিছে পঞ্চপল্লৱ দেউতাই পঞ্চপল্লৱ আনিলে
ইয়াতে আছে পঞ্চফুল বেঙেনা চেঙেনা চব আছে জিকা আদি কৰি গাইছ এতিয়া ভাজি গ'ল 2টা বাজি গ'ল 2:30 বাজি গ'ল আৰু এতিয়া বতৰ চাওক লামলা হৈছে একেবাৰে কলামলা হৈছে এইফালে বহুত ফুল চিঙি আছে অলপ দেখাইছে বতৰটো কিমান দিয়ে ইয়াৰ চাওক বৰষুণ পৰিব ৰাতিকে পোৱাই নাই এতিয়া পাই জানো এইফালে তো লগালে আছে এইফালে পৰিব বৰষুণ পৰি আছে চাওক ফুল চিঙিছে তেতিয়াই মই চিঙিছিলো অলপ এতিয়া বেছি চিঙিছে আৰু এতিয়া বেলপাত চিঙি পাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি লবা এই তাত টগৰ ফুল আছে নেকি কলপৰ বিট এইটো নাই না আৰু বেলপাত চিঙিবলৈ গ'লো চাওক বেলপাত বেলপাত এয়া পাইলো আমি বেলপাত এইটো আমাৰ বেলপাত কষ্ট মন্দিৰ মই চিঙো এতিয়া টবৰ ফুল বিচাৰিব যাওঁ পাওঁ নাপাওঁ পিছফালে এতিয়া এইখিনি হৈ গ'ল বেলপাত ওপৰত থৈছোঁ আৰু অমিতা যদি পকিলহেঁতেন দিব পাৰিলেহেঁতেন পকা নাই কেঁচা দিব নোৱাৰিব এতিয়া বলক টগৰ ফুল নাই যেন পাইছোঁ টগক চাওঁ গম আৰু চাওক টগৰ ফুল এপাও নাই এপাও দেখা পাইছোঁ একপাও নাই আৰু গাইছ এয়া চাওক বহুত বতাহ দিছে ওপৰত পাতিছে নামিবলৈ বতাহ লাগিছে মোক চাওক কণ্টে কণ্টে কোলা মোলা হৈ গ'ল একেবাৰে বতাহ বৰষুণ আহিব ধুমুহা হৈ গৈছে একেবাৰে চাওক মাৰি দিব আহিছিলে গাঁত খাই গৈছিল নেকি আৰু এয়া চাওক সেয়া কৰিব আহিছে মাহঁতে মা বা আৰু ময়ো আহিছোঁ লগতে আমাৰ মন্দিৰৰ কাম হৈ গ'ল এতিয়া আছে প্ৰসাদ বিলাই আছে প্ৰসাদ দিব এতিয়া দিবা এইটো বেগটো অকণ বেয়া যিহেতু আজি গৈ চাবি নাখাওঁ আৰু এয়া আছে বোলে ফুল দেখাওঁ নে ফুল দেখাওঁ এয়া ফুল একদম ফেভাৰেট মোৰ ফেভাৰেট বহুতে ফেভাৰেট হয় আৰু সত্যনাৰায়ণ পূজাটো আৰু ফুল ফেভাৰেট হা কি কৈছ আৰু এয়া চাওক মায়ে প্ৰসাদ দিব নিজৰ প্ৰসাদ আৰু প্ৰসাদ দিছোঁ আমি চাওক আহিব লৈছোকে প্ৰসাদ খাওঁ চ' এতিয়া বন্ধ কৰিছোঁ তেওঁলোকে সামৰিছোঁ कैसा होगा स्कूल काका खुल चाइम को आइले खुल चाइम को आइले हां अरे जो टाइम का पैसा ठीक है ना
খাওঁ গাইজ ভাত বাঢ়িব লৈছে ভাত বাঢ়ি হ'ল এতিয়া খাব লৈছোঁ আমি ভাত দি গৈছে এতিয়া দেউতা ক'ত মা আৰু গাইজ আজি ব্লগটো ভাবিছোঁ মই ইমানতে সামৰি মাৰিছোঁ গাইজ ব্লগটো চাই যদি ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব ব্লগটো চাই কেনেকুৱা পালে আজিলৈ বাই বাই